কেতিয়া কেনেকৈ প্ৰেম হৈ যায় কোনোৱে বুজিবই নোৱাৰে। এনেতেই তিনিজন বন্ধুৰ কাহিনী লৈ আহিছোঁ, য'ত আপোনাৰ অলপ প্ৰেম আৰু বন্ধুৰ লগত কটোৱা দিনবোৰ আমি দেখাব লৈছোঁ। এনেতেই তাহাঁতৰ হাঁহি ফূৰ্তি কৰা দিনবোৰ কেনেকৈ কি হৈ যায় চাওঁ আহক। গম পোৱা নাই আজিকালি কলেজ অফিচত কাণ্ড এটা কৰিলো। কি কাম? এই কেলা চাহ বনাব দিছিলে, চাহৰ কাপ ভাঙি দিলো ন পুৰা। ভাল কৰিলি আৰু কেলা বছে এনেকুৱা হৈছে মই কেলা হাঁহি আছো বছে। নাই বছে আকৌ মোক কয়ে যাওঁ আৰু বহুত টাইম হৈ গ'ল যাওঁ। কি কৰি আছা? জাষ্ট অফিচৰ পৰা আহি বহিছো আৰু ভাগৰি বহি আছো। তুমি কোৱা? মই আৰু কি ক'ম? ঐ আজিকালি বিকিক দেখা নাপাওঁ যে। অ বে সি গ'ল ক'ত? কৰটা লগাচোন। লগাইছো। কোৱা তাৰপাছত। কি ক'ম মই আৰু অফিচত আজি দিনটো বেয়া গ'ল আজি পুৰা। The person you are calling. বেৰল কাটি দিছে। আকৌ এবাৰ কৰচোন। কেলে কি হ'ল নো? আজি বছে ইমান চিঞৰি আছিলে ডিউটিৰ কাৰণে। আবে সেইটো এতিয়া কথা। কাম নাই নি অকল কল কৰি থাকে যে। The person you are calling. আকৌ কাটিছে। হ'ব বাদ দে এফালৰ পৰা তুমি 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 মোৰ তুমি 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 মোৰ তুমি 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 মোৰ তুমি 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 কালি কামত যাবি নে? যাম আকৌ কাম নগলে হ'ব নেকি? তোৰতো নাই এইকেইদিন। ভালে হ'ল গৰমটো পৰিছে আৰু বন্ধ আছে। ৰাহুল এইটো চা সেইটো চা। অ বিকি নহয় জানো? তাৰ ওচৰত পাহকে বৈ নাই এতিয়া নহয় ৰখ। অ বিকিচোন বে। ঐ বিকি এইফালে এইফালে ঐ ক কি হ'ল ভাই? ছোৱালী তোৱালী পাই যে আমাক পাহৰি গলি? হেত কেলা তহঁতক নাই পাহৰিব পাৰিম। তা ভাই ছোৱালী তোৱালী ধান্দাত নপৰিবি। তই কোন বে? মোৰ কথা মই যি কৰো তই সময়ত গম পাবি দে। বাদ দে এইবোৰ মোক সময়ৰ কথা নিশিকাবি। আহিলা? কোৱা কিবা ইম্পৰ্টেণ্ট কথা এটা আছিলে মোক মাতিলা আজি এমাৰ্জেঞ্চি। আছিলে তোমালৈ থাকিব নোৱাৰো আৰু কেলে? কাৰণ ঘৰৰ পৰা নিদিয়ে তোমাৰ থাকিবলৈ কাৰণে আৰু মই নিবিচাৰো তোমাৰ থাকিবলৈ এতিয়া। এনেকুৱা কিয় কৈছা গীতা? নোৱাৰো থাকিবলৈ, বেয়া নাপাবা তুমি। কিয়? ঘৰৰ পৰা নিদিয়া তোমাৰ তোমাৰ কাম চামো ভালকে নাই হোৱা এইটো কাৰণে। আমাৰ ইমান বছৰ ৰিলেশ্যনশ্বিপটো এনেকুৱা হ'ব নে? হ'ব তুমি বেয়া নাপাবা, চৰি। অংকিতা হেল্ল' ৰাহুল।
ক'ত আছ? কি কয় আজি লগ কৰিবি নি? নদী পাৰলে। টাইমটো তোক মেছেজত জনাই দিম মই। ক ঘৰতে আছো। বেটা ছোৱালী পাই আমাক পাহৰিছিল নহয়। ক'ত? ঠিক আছে যাম দে। আজিকালি তোক দেখা নাপাওঁ যে, ক'ত থাক? ক'ত পাবি? আজিকালি বেটা মাইকিলেহে ব্যস্ত। কেলা যাচোন যা। তয়ো কেলা ৰচোন ৰ। সঁচা কথা ক'লে কেলা বেয়াই পায়। হ'ব দে বাদ দে এইবোৰ কথা। বাকী সেইদিনাখন যে ক'ৰবাত ফুৰিব যোৱাৰ কথা কৈ আছিলি, ক'ত যাবি? ভাল কথা মনত পেলালি। গুৱাহাটী যাম বুলি ভাবিছো। যাব পাৰি। পিছে কেতিয়াকে যাবি বুলি ভাবিছো? এইটো সপ্তাহতে যাম বুলি ভাবিছো। পিছে বিকি তই যাবি নে? না ভাই মই নাযাওঁ ভাবিছো। আকৌ বেটাকে যেন পালি নি? কেলা তহঁতৰ পৰা নোৱাৰি দেই। তই কেলা একো নকবি ৰ। পিছে বিকি তই কেলে নাযাওঁ? ক'ত যাবি? সিবোৰ কৈ দিলি কৈ দিব পালে। আৰে ভাই ক'লোৱেতো গুৱাহাটী যাম বুলি। ব'ল ফুৰিম পাৰ্টি কৰিম। চা মই চাই লো। আৰু চা বাকী এইবিলাক কথা বাদ দে, যাবি গৈ একো নহয়। হ'ব দে মোক কল কৰিবি। যোৱাটো ফিক্স। বাকী মাৰি থাকিবি এতিয়া। কি মাৰাৰ কথা কৈছ তই? হেত কেলা তই অকল বেকাকে ভাবি থাক। মই মন মৰাৰ কথা কৈ আছো। ভালকে কবি কেলা, মইতো সেইটোকে ভাবিম ন। হ'ব বাদ দে এতিয়া। বল তই ক'ত আছ কেলা? আমাক কৈ নিজে আহি পোৱা নাই তই। ৰ গৈ আছো, পালোহি। ইমান দেৰি কৈ আছ কেলা, জলদি আহ। আবে আহি পালো তো, তই ট্ৰেইনটো ৰখাই ৰাখ না। হ'ব দে কেলা, জলদি আহ। আহি পালে কেলা ইমান দেৰি কৰ তই কেলা। কেলা হ'ব বলচোন। गाड़ी संख्या 1567 डिब्रूगढ़ गुवाहाटी नागालैंड एक्सप्रेस प्लेटफॉर्म কি কৈছ তই এতিয়া? একো নাই, ৰিল চাই আছো। তিনিজনী ছোৱালী আছে, নিজৰ মন মাৰি থাকিব নেকি? নাজানো কিবা এটা ইয়াৰ কাৰণে আমি ভুলে কৰি যাম। এতিয়ালৈকে পোৱাই নাই, পাইতো ল। পালোহি জলদি পালোহি। উঠ। ক'ত আছো? আহি পোৱাই নাই যে। আৰে ৰ 5 মিনিট পালোহি।
কেলা 5 মিনিট কৈ কৈ আধা ঘণ্টাৰ পৰা একেটা জেগাতে ঘূৰি ফুৰি আছো আমি ক'ত আছে তই মেপত চা মেপত চা একেটা জেগাতে দুবাৰ ঘূৰি গৈছো এইটোৱে হয় বে তই সাধাৰণ ৰাস্তা এটাই বুজি নাপালি তই তাৰ হৃদয়খন কি পাল বুজি পালি তাই গ'লনে এৰি তাকে হ'ব তই তাতে সেইটো এটা ফ্লাইঅভাৰ বনাম কেলা ইমান ৰ'দ দিছে বৰষুণৰ বতৰ হ'লে ভালে আছিল এতিয়া কেলা হাঁহিছ কেলে তই কেলা কি হ'ল আহি আছো যে ছোৱালীৰ মন আৰু বতৰ কেতিয়া কোনটো সময়ত চেঞ্জ হৈ যায় ধৰিবই নোৱাৰি সেই বুলি খাই দিলোঁ আৰু উফ কেলা তোক যে মই কি ক'ম আৰু কেলা এইপিনে ৰ'দে ফাটি আছে সেইপিনে তই কেলা তাৰ লৈ আছো গৰমখনত খুলি থ'বতো ল'মেই ন কি খুলি থোৱা কথা কৈছ তই কেলা চা এই গৰমত ফুৰিব আহিছো চা মোৰ মূৰটো নাখাবি এতিয়া যাবি নে যাবি বল উফ ধেমালিয়ে কৰিছোঁ মোৰ মনা কৰি যা ব'লা যাওঁ কি এখন ধুনীয়া পৰিৱেশ মই মোৰ ভাল পোৱাটোলৈ ইমানেই সোমাই গৈছিলো মই মোৰ লগৰৰ পৰা লৈ সকলোবোৰ পাহৰি গৈছিলো আচলতে মই সেই সময়বোৰ হেৰাই দিছিলো য'ত মই হাঁহি ফূৰ্তি কৰি কটাব পাৰিছিলো কেলা জাপ মাৰি নিদিলো নাই নাই এতিয়া মোৰ পাছতকে মাৰিব কি আৰে ধেমালি কৈছোঁ ফিল লৈ আছিল ইহঁতি নহ'লে আজি মোৰ কি হ'লহেঁতেন এই সময়বোৰ মই কেতিয়াও পাহৰিব নোৱাৰো ফিল লোৱা হ'ল যদি বল 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 অলপ পিছত ওলাম বজাৰ কেইটামান কৰি ল'ম কি তই যাবি মই নাজানো তই যাবি বুজিলি এইবোৰ নহ'ব আকৌ তোৰ আকৌ কি হ'ল কি হ'ব মোৰ একোৱে হোৱা নাই কেলা ই আকৌ নিজৰ জেগাত আহি গ'ল কেলা তহঁতৰ পৰা নোৱাৰিলো মই যাওঁ তাক চাগে মই বেছি বেয়াকৈ কৰিলোঁ ই চাগে মোক বেয়া পায় মই তাক চাম অঁ আৰু তই ৰুমটো লগ মাৰি হ'ব বোলে তই যা মই কাপোৰটো চেঞ্জ কৰি আহিছোঁ গুচি আহিলি যে কেনে ধেমালিহে কৈছোঁ ধেমালি মই জানো মোৰ কেনেকুৱা লাগে তাৰ কথাকেইটা মোৰ প্ৰায় মনত আছে এটা এটা কথা মনত আছে আৰু তই কেতিয়া ভাল পাইছিলি জানো তেতিয়া
কি হ'ল? নাই নাই একো নাই, তই চিকেন দে। ৰুমটো লগ কৰি ল'ব এতিয়া যাম। মই টেষ্টটো চেঞ্জ কৰি আহোঁ। হ'ব যা। তই চিকেনটো দে। ভাগৰ বুজি কে নাপালো কান্ধত পৃথিৱী দাঙিলো তামাম কিলিলি পাৰিলো হেজাৰ চুপতি মাৰিলো সৰু 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 ধিটিঙালি সৰু দুষ্টামি ডাঙৰ নহম যেন কাহানিও পৰো 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 বাগৰি যদি উজুতিত বন্ধু ধৰিবা তুমি পঢ়াশালী বাটৰ কি কৰিতে পাম ঘূৰি মেলি জীৱন কিনো পঢ়ি চাওঁ কোনজনী কালৈ হ'ব জুখি চাওঁ লগৰীয়া হাঁহিৰ খিলিকনি প্ৰাণ ভৰি চাওঁ শিৱ, আজি এটা কথা কব বেয়া নাপাবি তই, ঠিক আছে? ৰাহুলকো কৈছো, ৰাহুল গৈ আছে। আজি তহঁতি দুটা নহলে মই যে হাঁহি ফূৰ্তিটো যে পুৰা পাহৰি গৈছিলো, গম পাওঁ। আজি তহঁতি দুটা আছ বুলি মই পুৰা হাঁহি ফূৰ্তিকে থাকিব পাৰিলো। আজি গুৱাহাটীত ইমান ডাঙৰ এটা চহৰ মাৰি এই ভাই, তই চোন মোক ইমোচনেল কৰি দিলি। চা ভাই, আমাৰো ভাল নালাগে। তই যেতিয়া আমাৰ লগত আছিলি তেতিয়া আমাৰো ভাল লাগিছিল। হাঁহি ফূৰ্তিৰে আমাৰ দিনবোৰ কেনেকুৱা মানে আগবাঢ়ি গ'ল আমি নিজে গম নাপালো। স্কুল লাইফৰ পৰা আমি একেলগে আছো। হ'ব দে, এতিয়া বাদ দে, যোৱা কথা গ'ল, এতিয়া শুই থাক দে। তই এনেকা কমেডি নকৰিবি, ইয়াৰ পৰা পেলাই দিম তোক। কেলা ৰাতিপুৱা ৰাতিপুৱা কিবা তহঁতে চুৰ কৰিলি নে? খেলা 10:30 হ'ব হ'ল, এতিয়া চা ৰাতিপুৱা হৈ আছে। খেলা এটা তোকেই দিম। ক'ত ক'ত যাবলৈ আছে? একো নাখাব মানে? বাৰু ভোক লাগিছে বাৰু। ট্ৰেইন কেতিয়া? ট্ৰেইনৰ টিকেট কালিয়ে বুক কৰিলে। কেতিয়া কৰিলি টিকেট? এলা কুকুৰৰ নিচিনা হৈ আছে। কেতিয়া কৰিলি তই কেনেকে গম পাবি? লগতে মই ভাল কামটো কৰি ললো। কি ভাল কাম কৰিলি? আৰে মানে ভাল কাম কৈছো। খোৱাটো আহিলে, এতিয়া আন্টিয়ে খাব দিবি কে নিদিব? এতিয়া মইনা কলিজা ফ্ৰী আছা নেকি? নাই আকৌ কাৰোবাৰ লগত ফেনাই আছা? কেলা তই কেলা কেতিয়া মোৰ মাথা খোৱাটো নেৰ না? আৰে ধেমালিহে। শুন, যাবি নি? চিনেমা এখন ওলাইছে নতুন, চাব যাও বই। ৰাহুলো যাব। হ'ব দে, যামগে। কি হ'ল ইমান দেৰি গ'ল, বিকি আহি পোৱা নাই এতিয়ালৈকে? আহিব ৰ।
বল যা বল সঙ্গে আবার বল যাবি না ৰচোন ৰখ গুৱাহাটীৰ পৰা এটা আন্নন নাম্বাৰ দি কল এটা আহিয়ে আছে ন পাতি লৈ যাওঁ আমি ইয়াতে ৰখো হেল্ল' বিকি মই অংকিতাই কৈছো আজি হঠাতে মোক মনত কৰিলা যে কোৱা তোমাক ইমান ফোন কৰিছো কিয় ৰিচিভ কৰা নাছিলা আৰে মই মানে লগৰকেইটাৰ লগত ইমান বিজি হৈ গৈছিলো না তো মই পাহৰি গৈছিলো যে মোৰ মানে আন্নন নাম্বাৰ দি ইমান কল আহি আছিলে সেইটো কাৰণে বুজিলো বাৰু কোৱা এতিয়া কেলে কৰিলা সেইটো কোৱা নাই একো নাই এনেই ক'লো মই জানো তুমি এনে অন্তত কেতিয়াবাই কৰিব পাৰিছিলা হেল্ল' আছানে আছো কৈছো শুনা তোমাক কোৱাৰ আগত কথাবোৰ পাহৰি আকৌ আমি আমাৰ সম্পৰ্কখিনি আগবঢ়াব পাৰিম নি শুনা তুমি যেতিয়া নাছিলা মই মোৰ সকলোখিনি পাহৰি মই অকলশৰীয়া হৈ গৈছিলোঁ তেতিয়াই মোৰ একমাত্ৰ পাগল দুটা আছিলে যে মই থাকিব নোৱাৰা সময়খিনি তাহাঁতৰ কাৰণে ভাল লগা হৈ গৈছে বুজিছো কিন্তু তাহাঁতি অকল থাকিলে হ'ব জানো চোৱা মানুহৰ সময় কেতিয়া কি হৈ যায় মই নাজানো কিন্তু মই যিমান কেইদিন আছোঁ তাহাঁতৰ লগত এনেকৈ হাঁহি ফূৰ্তি কৰি কটাব খুজিছোঁ হ'ব কি হ'ল ইমান দেৰি লাগিল যে এনে কামৰ কথা এটা পাতি আছিলে হ'ব দে কৈ তো হেল্ল' গাইজ আমাৰ প্ৰথমখন শ্বৰ্ট ফিল্মখন চাই আপোনালোক ভাল লাগিলে বুলি মই আশা কৰিম ভাল লাগিলে যদি আমাৰ ভিডিঅ'টো আপোনালোক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু অলপ তলত আছে আমাৰ ছাবস্ক্ৰাইবৰ বেল আইকনটো সেইটো প্লিজ অন কৰি দিব যাতে আমাৰ নতুনকৈ হোৱা ভিডিঅ' আপোনালোকে আগতে গম পাই যায় বাই বাই